হৰি বোলা সৰ্ব গণ ৰাম হৰি ৰাম হৰি বোলা সৰ্ব বাসাহত গুরুদেব গুরুদেব আমার সেবা গ্রহণ করো। নমস্তে অষ্ট মহাময়ী শ্রী পীঠে সুরা পূজিতে যশং দেহি বিদ্যা দেহি শক্তি দেহি নমস্তুতে কল্যাণমস্তু উঠা উঠা বাসাহত গুরুদেব এতিয়া তোমালোকে নিজ নিজ আসন গ্ৰহণ কৰা ভাল গুরুদেব। আৰু বাসাহত গুরুদেব মই যে শিকাইছিলো তোমালোকক শ্লোকসমূহ তোমালোকৰ মনত আছেনে আছে গুরুদেব। বাৰু ল'ব গুরুদেব তুমি গোৱাচোন ভাল গুরুদেব। ধীত বলং ক্ষেত্র বলং ব্রহ্মত্যচু বলং বলং একনে ব্রহ্মতত্ত্বেন সর্বস্বানি ষষ্ঠানি তে। সুন্দৰ সুন্দৰ বাচা অতি সুন্দৰ বাৰু কুশ গুরুদেব তুমি গোৱাচোন ভাল গুরুদেব যত্র প্রসম্যস্যাহং প্রসন্ন ইন্দ্রিয়মানসং তপুষং তপুমহৎ সংস্থাপু যদপ ব্রহ্মত্য কারণমঃ। সুন্দৰ সুন্দৰ বাচাহত তোমালোকে দেখিছো বৰ সুন্দৰকৈ শ্লোকসমূহ মনত ৰাখিছা বাৰু কুশ গুরুদেব তুমি কোৱাচোন এই কথাষাৰ কোনে কৈছিল মহৰ্ষি বিশ্বামিত্ৰই গুৰুদেৱ। মহৰ্ষি বিশ্বমিত্ৰই বাৰু ল'ব গুরুদেব এই কথাষাৰ মহৰ্ষি বিশ্বামিত্ৰই কেতিয়া কৈছিল বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ। হয় বাচা বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাস্ত হৈ বাৰু কুশ গুৰুদেৱ এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা কুশ বাল্যকালৰ ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? হয় বাচা এয়া ৰামায়ণৰ বাল্যকাণ্ডৰ কথা তোমালোকে দেখিছো বৰ সুন্দৰকৈ কথাসমূহ মনত ৰাখিছা বাৰু বাচাহত গুৰুদেৱ তোমালোকৰ যদি কিবা প্ৰশ্ন আছে মোক সুধিব পাৰা তেনেহলে কওকচোন গুৰুদেৱ, হে ৰামচন্দ্ৰ বাৰু কাৰ পিতা? ৰামচন্দ্ৰ যিহেতু ৰজা ৰামচন্দ্ৰ সকলোৰে পিতা আমাৰ আইৰো পিতা নে গুৰুদেৱ? তোমালোকৰ আইৰো তোমালোকৰ সেইবিলাক কথা বাৰু তোমালোকে পাছতো জানিবা বাচাহত গুৰুদেৱ তোমালোক হৈছা ক্ষত্ৰিয়ৰ কুলোদ্ভৱ সেই হেতু শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাৰ্থী কৌশলসমূহ জনাটো তোমালোকৰ বাবে অতিকৈ প্ৰয়োজন সেয়েহে বাচাহত অতদিনে তোমালোকক মই বিভিন্ন কৌশলসমূহ দেখুৱাই আহিছো তাৰ বাবে তোমালোক আজি পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব হয় বাচাহত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বাৰু বাচাহত গুৰুদেৱ এতিয়া তোমালোকে মোৰ সন্মুখত মই দেখুওৱা ধনুবিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰাচোন ভাল গুৰুদেৱ যোৱা
বাচাহঁত সুন্দৰ হৈছে তোমালোকে দেখিছো ভালদৰে সকলো জ্ঞান আয়ত্ত কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা বাৰু বাচাহঁত গুৰুদেৱ তোমালোকক আজি মই কেইটামান বাহু যুদ্ধৰ কৌশল দেখুৱাম বাহু যুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা ভাল গুৰুদেৱ বাৰু বাচাহঁত তোমালোকে এইবাৰ চেষ্টা কৰাচোন ভাল গুৰুদেৱ সাৱধান বল প্ৰয়োগ কৰা বাচাহঁত সুন্দৰ বাচাহঁত অতি সুন্দৰ তোমালোকে ভালদৰে সকলো জ্ঞান আয়ত্ত কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা মোৰ বিশ্বাস তোমালোক হৈ ৰবা জগতত একোজনে মহান যোদ্ধা বাৰু বাচাহঁত গুৰুদেৱ এতিয়া তোমালোক খন্তেক কুটিৰত গৈ বিশ্ৰাম কৰা ভাল গুৰুদেৱ কিমান সত্যম ক'ত পালে দুটি সামান্য শিশুৱে অসীম বিক্ৰমে এবাৰ মাত্ৰ দেখুৱাই দিলেই তাক কাৰ্যতে কৰে পৰিণত মই পাহৰিছিলোৱে এওঁলোক নহয় কোনো সাধাৰণ মানৱ প্রভু শ্রীরামচন্দ্রের রক্ত যারে হিরে হিরে হয় প্রবাহিত জানকী মাতৃর আশিস যারে হিরর ভূষণে তেনে ক্ষেত্ৰত আছে জানো কিবা অসম্ভৱৰ কাৰণ ধন্য ধন্য বাল্মীকি ধন্য তোমাৰ জীৱনে